চিৰাঙৰ ইলেকশ্যন হৈছে সেইবিলাক কথা কোৱাটো মোক বন্ধ কৰিছে আপুনি জানে মই কিবা ক'লে আকৌ বেংগলত যাব লাগিব আমাৰ কাজল গাঁৱত 10 তাৰিখ ফেব্ৰুৱাৰীত CWC এখন হৈছিলে CWC মিটিঙত ডিসিশন মতে আমি ডিস্ট্রিক্ট ঘূৰি আছো ওদালগুৰি ভেৰগাঁও তামুলপুৰ মছলপুৰ শালবাৰী আৰু এইফালে গোসাইগাঁৱৰ পৰ্বতৰাটো শেষ হ'ল আজি বিজনেছ হিচাপে শেষ হ'ল অহাকালি আমাৰ কোকৰাঝাৰ আৰু চিৰাং দুটা আছে এইটো শেষ কৰাৰ পিছত আমাৰ অহা 4 তাৰিখ মাৰ্চত কনফাৰেন্স আছে একদিনীয়া কাৰ্যসূচী সেই এই স্পেশাল ডেলিগেট সেশনত আমাৰ বহুত গুৰুত্বপূৰ্ণ আলোচনা হ'ব দলৰ বিষয় লৈ আৰু আগন্তুক 2024 চনত যেটো নিৰ্বাচন হ'ব লোকসভা ইয়াত ওদালগুৰি আৰু আমাৰ কোকৰাঝাৰ লোকসভা দুটাটো আমি কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি খেলিম বুলি আমাৰ সিদ্ধান্ত হৈ গ'ল মততে আকৌ ইটো অহা 4 তাৰিখ মাৰ্চত আকৌ ইটো ভালকৈ আলোচনা কৰি পেলাই আমাৰ দলটো কেনেকৈ ষ্ট্ৰং কৰি পেলাই মানে মজবুত কৰি পেলাই এই দুটা সমষ্টিটো জিকিব পাৰে তাৰ কাৰণে আলোচনা হ'ব ডিস্ট্ৰিক্ট আৰু আমি ইয়াৰ পিছত আমি প্ৰত্যেক প্ৰাইমাৰী আৰু ব্লকত সোমাই পেলাই আমি আমাৰ দলটো মজবুত কৰিবৰ কাৰণে ওলাব আৰু অহা অক্টোবৰ মাহৰ ভিতৰতে মানে অক্টোবৰ মাহতে আমাৰ কোকৰাঝাৰ লোকসভা আৰু ওদালগুৰি লোকসভাৰ যেটো ক্যান্ডিডেট হেতু ডিক্লেয়াৰ হ'ব আৰু কোকৰাঝাৰ লোকসভা হিচাপে একটা ডাঙৰ মাছ ৰেলি হ'ব মাছ কেটাৰিং কৰিম ওদালগুৰি লোকসভা হিচাপেও আমাৰ ডাঙৰ একটা মাছ কেটাৰিং হ'ব এইখিনি কথা বেলেগ একো নাই আগন্তুক লোকসভাত কোকৰাঝাৰ অৱস্থিত প্ৰাৰ্থী কোনে হ'ব তো মই অক্টোবৰৰ কথা কৈছোঁ চিৰাঙত বিগত কেইটা মাহত চিৰাঙৰ ইলেকশ্যন হৈছে সেইবিলাক কথা কোৱাটো মোক বন্ধ কৰিছে আপুনি জানে মই কিবা ক'লে আকৌ বেংগলত যাব লাগিব এইবিলাক মই একো ক'ব নোৱাৰি এতিয়া মোৰ পৰা একো নোলাব এতিয়া মোৰ লাইসেন্স এপ্লাই কৰা হৈছে এই লাইসেন্সটো পাওক 2 মাহমান পিছত পাব বুলি কৈছে ইয়াৰ পিছত কি শুনিব ইচ্ছা আছে সব শুনিব